সকলোকে নমস্কাৰ জনাই মই আজি আন এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। আশা কৰিম সকলোৱে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজি খুব এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজত আহিছোঁ। অসম আৰু মেঘালয় সীমান্তত যোৱাকালিৰ পৰা যি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে, গণতান্ত্ৰিক দেশ এখনত এইটো শুভ লক্ষণ নহয়। কাৰণ এখন ৰাষ্ট্ৰৰ দুখন ৰাজ্যৰ বা প্ৰদেশৰ মাজত যি এটা উত্তেজনাময় পৰিৱেশ, দুয়ো ৰাজ্যৰ আৰক্ষীৰ মাজত বা সেনাবাহিনী হওক CRP হওক, দুখন ৰাজ্যৰ সুৰক্ষা ব্যৱস্থাক লৈ আজি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, আমি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ। অকল দুখ অনুভৱহে নহয়, বহুত চিন্তাৰ কাৰণ হৈ পৰিছে। আমি ভাৰতৰে পাকিস্তান, ভাৰতৰে বাংলাদেশ, ভাৰতৰে চীন বা নেপাল যিয়ে নহওক, বহিৰাষ্ট্ৰৰ সীমাক লৈ বা বহিৰাষ্ট্ৰৰ দুখন ৰাষ্ট্ৰৰ মাজত যদি যুদ্ধভিত্তিক পৰিস্থিতি, দুখন প্ৰদেশৰ মাজত এনেকুৱা উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়, নাগৰিকসকলৰ যদি সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়, ইয়াক খুবেই লজ্জাজনক আৰু ধিক্কাৰজনক কথা হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়েও অসমৰ আৰক্ষীসকলক সতৰ্কবাণী প্ৰেৰণ কৰিছে। তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আৰক্ষীয়ে লগাতকৈ বেছি দেখুৱাইছে, ইমান গুলি নকৰিলে হ'লে হয়। অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়া ঠিকেই কৰিছে। তথাপিও যিহেতু গৃহ দপ্তৰটো মুখ্যমন্ত্ৰীৰ হাতত আছে, এই পৰিস্থিতিৰ কাৰণে মুখ্যমন্ত্ৰীও গা এৰা দিলে নহ'ব। তেওঁৰ আণ্ডাৰত গৃহ বিভাগ বা আৰক্ষীসকল আছে। তেখেতে কেৱল এই পুলিচ প্ৰশাসন বা পুলিচ বিষয়াসকলক শাস্তিমূলক বদলি বা নিলম্বন কৰিলেই যথেষ্ট নহয়। দুখন ৰাজ্যৰ মাজত সংঘৰ্ষ হৈ মেঘালয়ৰ 5জন নাগৰিক নিহত হৈছে, অসমৰে এজন নাগৰিক নিহত হৈছে। অসমৰো ক্ষতি হ'ল, মেঘালয়ৰো বহুত ডাঙৰ ক্ষতি হ'ল। এই সমস্যাটো নিশ্চিতভাৱে মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে হস্তক্ষেপ কৰা উচিত। কাৰণ কেন্দ্ৰীয় চৰকাৰে এনে পৰিস্থিতি হোৱাৰ লগে লগে সীমাত যি উত্তেজনাপূৰ্ণ পৰিৱেশ, সেই পৰিৱেশ যাতে কমাব পাৰি সতৰ্কতামূলকভাৱে অতি সোনকালে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰক, যাতে এনে পৰিস্থিতি আৰু কোনো দিনে কোনো দুখন ৰাজ্যৰ মাজত নহয়। আমি মেঘালয় যাব পাৰোঁ, মেঘালয়ৰ মানুহ অসমত আহিব পাৰে। আজি কি সৃষ্টি হৈছে যোৱাকালিৰ পৰা অসমৰ পৰিৱেশ, মেঘালয়ৰ গাড়ী বা নাগৰিকসকল জনসাধাৰণ অসমত প্ৰৱেশ কৰিব নোৱাৰা হৈছে, অসমৰ গাড়ী মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰা হৈছে, অসমৰ মানুহ মেঘালয়ত যাবৰ পৰিস্থিতি নাই। আজি গুৱাহাটীৰ পল্টন বজাৰত মেঘালয়ৰ শ্বিলঙত যোৱাৰ কাৰণে 100-150 ডেইলি গাড়ী থাকে। তাতে সেই গাড়ীৰ ড্ৰাইভাৰবোৰ আজি এদিনৰ কাৰণে হ'লেও নিবনুৱা হৈ পৰিছে। এনে পৰিস্থিতি এসপ্তাহ চলে, সেই পৰিয়ালবোৰৰ সাজ নচৰ অৱস্থা হৈ পৰিব। এইবোৰ দিশত আমি খুব নজৰ দিয়া উচিত। এয়া দুয়োখন ৰাজ্যৰ সীমামূৰীয়া যিসকল নাগৰিক আছে, তেওঁলোকক শান্ত কৰি ৰাখিবলৈ অসম চৰকাৰে আৰু মেঘালয় চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক। CBIৰ দ্বাৰা অসম চৰকাৰে তদন্ত ঘোষণা কৰক। এনে পৰিস্থিতি যদি 2 দিন পিছে অসম নাগালেণ্ড সীমান্ত, অসম অৰুণাচল সীমান্ত, অসম মেঘালয় সীমান্ত, এনেকুৱা যি দুখন অসমৰ লগতে থকা যি প্ৰদেশ আছে, এই প্ৰদেশৰ লোকৰ যদি এনেকৈ সংঘৰ্ষ হয়, সীমামূৰীয়া অঞ্চলৰ ৰাইজ যদি ক্ষতিগ্ৰস্ত হয়, মানুহ যদি মৃত্যু হয় এনেকৈ, তেতিয়াহ'লে আমি নাগৰিকসকল ক'ত সুৰক্ষিত থাকিম? আজি অসমৰ হাজাৰ মানুহ মেঘালয়ত কাম কৰে, মেঘালয়ত চাকৰি কৰে, তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতি চিন্তা কৰা উচিত। মেঘালয়ৰ মানুহ অসমত থাকে, তেওঁলোকৰ কথা চিন্তা কৰা সকলোৱে উচিত। সেয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰ আৰু অসমৰ পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এনে পৰিস্থিতি যাতে
ভৱিষ্যতে নহয় বা হ'বলৈ চেষ্টা কৰিলেও লগে লগে শান্তিপূৰ্ণ আলোচনা কৰি সীমামূৰীয়া দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চলৰ ৰাইজৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ চেষ্টা কৰক। এই গুলীয়াগুলি কৰি সংঘৰ্ষ কৰি মানুহ মৃত্যু হ'লে কাৰ ক্ষতি নহ'ব? এটা পৰিয়ালৰতো ক্ষতি হ'ল। সেই পৰিয়াল যদি সেই মানুহজন যি অসমৰ এজন আৰু মেঘালয়ৰ 5জন মানুহ নিহত হ'ল, সেই 6জন পৰিয়ালৰ আজি কি অৱস্থা? যিজন ব্যক্তি যদি সেই এটা পৰিয়ালৰ মুৰব্বী যদি নিহত হৈ থাকে, সেই পৰিয়ালটোৰ কি অৱস্থা হ'ব? টকা দিলে কি সকলো সমাধান নহয়? গতিকে আমি আশা কৰিম আগন্তুক দিনত এনে পৰিস্থিতি যাতে সৃষ্টি নহয় আৰু লগে লগে যিকোনো ঘটনা হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ তীব্ৰভাৱে দাবী জনাইছোঁ।